दैबानाजों लोगोसे नाग्रिजुलियाव मैदेरनि उदखार गोबां दंफां सिफायलांदों खुथिया थिलि गाग्लिलांदों आरो माइ बाख्रि सिफायनानै माइ जानानै थांदों तामुलपुर जिल्ला नाग्रिजुलि 2 नं बेंख्रिकुन्टी गामिनि राजीव नम शर्मानि नखराव थांनाय मोनायाव गोबां अखा हानायनि खाबुखौ लानानै फालोसे मैदेरनि हानजाया गोबां दंफां सिफायनानै गालाङो बेजों लोगोसे माइ दोनग्रा बाख्रिखौ सिफायनानै गोबां माइ जालाङो आरो आबादथिलियावबो खोथियाफोरखौ गाग्लिनानै गालाङो मख'नो गोनांदि भारत भुटान सीमानि नाग्रिजुलि बेंख्रिकुन्टी गामियाव हाग्रानि मैदेरा फैनानै सम सम सुबुंफोरा जिउ खोमानो गोनां जायो आरो गोबां न' बां बारि बागानजों लोगोसे आबादथिलियावबो हाबनानै गोबां आबाद सिलिंखार खालामलाङो बेनि थाखाय बिटिसि सरकारनिसिम बेटारि शट आरो नायनायनि खाबुनि थाखाय बांखार लुनानै होनो थाखाय खावलायदों खहा खालामजानाय नखरनिफ्राय मख'नो गोनांदि थांनाय हरनि मैदेर फैनाय समाव मैदेर फैनायखौ नुनानै सासे गथ'साया मैदेरनिफ्राय खारग'नो खारनाय समाव गोग्लैयो आरो आखाइ फारसे बायनो गोनांबो जायो होननानै नखरनिफ्राय मिथिहोदों আজি মানে ক'ব লগাটো বহুত দুখৰ কথা এই তামোলবিলাকৰ পুলি এতিয়া মানে ফল ধৰিব ওলাইছে যিবোৰ ভাঙিছে গোটেইবোৰ ফল ধৰিবলৈ ওলাইছে সেই অকল মোৰে নহয় মোৰ লগৰ ওচৰে পাজৰে যিবোৰ আছে মোটামুটি আজি হাজাৰমান পুলি গছ ভাঙি গ'ল চৰকাৰতো একো ইয়াতে কামযোগ্য নাই আমাৰ ইয়াতে গাঁৱৰবিলাকে খেতি কৰি খায় এই খেতি কৰা এই মানুহবিলাকৰ বহুত কষ্ট হয় কাৰণ হাতী ইফালে আহি থাকে ওচৰত নদীটো আছে নদীৰ ওচৰত থাকিলেও কিন্তু খাব লগা একো বস্তুই নাই এই তামোলততো একো খাবই নোৱাৰে অকল আমাৰ তামোলৰ ফলমূল এই ভাঙি চাঙি গুচি যায় আৰু আমাৰ ইফালে ঘৰৰ ওচৰত মানুহ ওচৰত আছে সেই মানুহবিলাকৰ বহুত কষ্ট হয় আমাৰ ঘৰত এতিয়া আজিকালি মানে গাঁৱত খেতিটো নাই খেতি ফচলি একো নাই অকল ঘৰত যায় ঘৰবোৰ ভাঙি দিয়ে লগতে আমাৰ এই ফল যিবোৰ আছে ফচল সেইবোৰহে নষ্ট কৰে এইখিনি এতিয়া আপুনি চাব পাৰে যে আমাৰ কিমান নষ্ট হৈছে এই অকল পুলিবোৰ যিবোৰ আছিলে বহুত নষ্ট কৰিছে আমাৰ এইখিনিত আৰু ঘৰত ইফালেদি যোৱা মানে বহুত থাকিলেও কি হ'ব আমিতো আগতে খেতি কৰা আছিলে সেই হাতীও অত্যাচাৰত আমি খেতি কৰা বন্ধ কৰিছিলোঁ ভাবিছোঁ তামোলৰ পুলি খুলি মানে এইটো চলি যাব কিন্তু খেতিও এতিয়া নহয় এইটো তামোলৰ পুলিও একো ৰাখিব নোৱাৰি এতিয়া আমাৰ মানে বহুত এটা হাজাৰমান পুলি হ'ব পুলি গছ ফল ওলাইছিলে ফল এইবাৰ ফল দিব ওলাইছিলে তাৰপিছত সৰু ডাঙৰ মোটামুটি 1000-1200মান পুলি মানে নষ্ট হৈছে ইয়াৰ বাহিৰত ঘৰৰ ওচৰত যিবোৰ কলগছ আছিলে কলগছ ঘৰ ভাঙিছে ধানৰ যিবোৰ ধানত ভঁৰালবোৰ আছিলে সেই ভঁৰালবোৰ ভাঙি দিছে আৰু মানুহসকল অলপ আঘাত পাইছে মেডিকেল লৈ লোৱা গৈছে আৰু ধানো খাইছে ধানৰ বিধান যিবোৰ পুলি মানে ধানৰ কঠীয়াবোৰ আছিলে সেই কঠীয়াবোৰ খাই নষ্ট কৰি দিছে আগত প্ৰাপ্ত হৈছে তেখেতৰ এতিয়া বৰ্তমান মেডিকেলত লৈ যোৱা হৈছে হাতত বহুতখিনি আঘাত পাইছে ৰাতি হাত ভাঙিছে ছাৰ আমাৰ যোৱা ৰাতি হাতী আমাৰ ঘৰ ভাঙি দিছে আৰু তামোল গছ ভাঙি দিছে আৰু ঘৰ ভাঙি দিছে আমাৰ গইনাকে হাতত দুখ পাইছে হাড়টো ফাটি গৈছে তাৰ কাৰণে মই চৰকাৰৰ ওচৰত কিবা সহায় বিচাৰোঁ আৰু কি আৰু স্থায়ী বিধান খাই দিছে আমাৰ যিখিনি আছিল প্ৰায় মোটামুটি 1.5 ধানৰ বিধান খাই দিছে ওচৰত মোৰ এইটোৱে প্ৰাৰ্থনা হয় যোৱা নিশা যিটো আমাৰ 2 নং বগৰীগুঠি গাঁৱৰ 4-5 ঘৰ মানুহৰ যি তামোলবাৰী এই তামোলবাৰী হাতীয়ে বনৰীয়া হাতীয়ে ভাঙি তহিলং কৰিছে সেয়া বহুত দুখ লগা তো আমাৰ মোৰ জন্মৰ যেতিয়া মই বুজি পাওঁ তেতিয়াৰ পৰাই এই হাতীৰ উৎপাত আৰু এটা ছিজন আহে যেনেবা আমাৰ এই ছিজনটো মোটামুটি ইয়াৰ প্ৰায় মানুহে ৰাতি উজাগৰে থাকিব লগা হয় হাতীৰ উপদ্ৰৱৰ কাৰণে তো এই চৰকাৰক বিটিচি চৰকাৰক এটাই আহ্বান জনাওঁ যে আমাৰ গাঁওবাসীৰ হৈ আমাৰ এই অঞ্চলত যেনেবা হাতীৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ কাৰণে আমাৰ টংঘৰ বা সোলাৰ ফেন্সিঙৰ ব্যৱস্থা যিমান পাৰে অতি সোনকালে আমাৰ ইয়াত মানে কৰাই দিব লাগে ব্যৱস্থা কৰাই দিব লাগে আৰু যি আমাৰ
এই যোৱা নিশা যি বনৰীয়া হাতীয়ে ক্ষয় ক্ষতি কৰিছে সেই কৃষকসকলক উপযুক্ত তদন্ত কৰি তেওঁলোকক সেই ক্ষতিপূৰণ যাতে চৰকাৰে আদায় দিয়ে সেইটোৱেই চৰকাৰৰ মোৰ ক'ব লগা।